আজি লৈ আহিছোঁ আবেলি চাহৰ লগত খাব পৰা এবিধ পকৰা। এয়া লৈছোঁ এটা বাটিত মই অলপ বেচন, এয়া বন্ধাকবি, এয়া পিঁয়াজ, এয়া ধনিয়া, এয়া জলকীয়া দুটা। এতিয়া মই এইখিনি মিহি মিহিকৈ কাটি কৰি লৈ দেখুৱাই আছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ, বন্ধাকবি মিহি মিহিকৈ কাটি লৈছোঁ, এয়া ধনিয়া, এয়া জলকীয়া, এয়া বেচন। এতিয়া গোটেইখিনি ইয়াত দি আমি সানিম। এতিয়া ইয়াত দিলোঁ, এই পিঁয়াজখিনি দি দিছোঁ, এয়া বন্ধাকবি, ধনিয়া, জলকীয়া, এয়া অলপ হালধি, বেকিং সোডা, নিমখটো পৰিমাণ মতে দি ল'ব, জিৰা পাউডাৰ, ৰেড চিলি, গৰম মছলা, গুড়া কৰা অলপ গৰম মছলা, যিটো অলপ চেণ্ট আহাকে দিলে ভাল লাগে আৰু নিদিব পাৰে। এতিয়া আমি গোটেইখিনি সানি ল'ম। এইখিনি ধুনীয়াকৈ আমি পানী দি পেলাই ধুনীয়াকৈ সানি ল'লোঁ, অলপ মানে জলজলীয়া হোৱাকৈ, তেতিয়া পকৰাটো ধুনীয়া হ'ব। এতিয়া আমি এয়া কেৰাহীত তেলটো গৰম হ'ব দিছোঁ। এতিয়া বেচনখিনি এটা এটাকৈ দি যাম, বেচনৰ পকৰা গোলাটো এটা এটাকৈ দি যাম। কেতিয়াবা চাহৰ লগত এনেকৈ পকৰা খালে ভাল লাগে। বিস্কুট ভুজিয়ানো কিমান খাম, কেতিয়াবা নিজে ঘৰতে এনেকৈ বনাই, যিহেতু ঘৰত সকলোবোৰ বস্তু থাকেই, এনেকৈ বনাই খাব পাৰি। তাৰপিছত ৰঙা ৰঙা হৈ আহিছে, বেছি ক'লা কৰিব নালাগে, অলপ অলপ মধ্যম কালাৰত হ'লেও চলি যাব। এয়া ৰঙা পৰি গ'ল, আমি এখন প্লেটত তুলি লৈছোঁ। এয়া আমাৰ বন্ধাকবিয়ে বনোৱা, বন্ধাকবি, ধনিয়া, জলকীয়া গোটেইবিলাক দি পেলাই এটা পকৰা বনাইছোঁ। আবেলি চাহৰ কাৰণে বিশেষ ভাল। এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াত সৰু সৰুকৈ পিঁয়াজ, ধনিয়া আৰু বন্ধাকবি কাটা থৈ দিছিলোঁ, তাৰ এতিয়া ওপৰত অলপ এনেকৈ দি দিলোঁ। এতিয়া অলপ চাট মছলা দি দিম। চাট মছলাটো দিলে ভাল লাগে আৰু খাই, লগতে অলপ ক'লা নিমখো দিছোঁ। তাৰমানে পিঁয়াজ, বন্ধাকবি, ধনিয়া, জলকীয়াটো যেতিয়া প্ৰথমতে কাটি থৈছিলোঁ, সেই জলকীয়া, পিঁয়াজ, বন্ধাকবিৰ চালাডটো অলপ ইয়াত ছটিয়াই দিলে মানে খাই ভাল লাগে। নহ'লে অকল সুদা সুদা খালে ভাল নালাগে যে, এনেকৈ দি ইয়াতে এতিয়া আমি চাহৰ লগত খাম। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাবচোন, ভাল লাগে নালাগে জনাব কমেণ্টত।